পোনপ্ৰথমে মই আমাৰ BPF দলৰ সন্মানীয় সভাপতি আমাৰ আটাইৰে শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰলৈ মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক আজি BPF দলৰ 28 নং গড়বাৰীত পৰিষদীয় নিৰ্বাচনত কেণ্ডিডেট হিচাপে মোক প্ৰাৰ্থিত্ব আগবঢ়াইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু আমাৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ব্লকৰ আমাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুখিনি তেখেতসকলে চেষ্টা কৰিছে মোৰ কাৰণে। আৰু আমাৰ ৰাইজে আমাৰ শুভাকাংক্ষীসকলে বহুতো মানে মোক আশা কৰিছিলে যে জিতেন মুছাহাৰীয়ে টিকেটটো পাওক বুলি। আজি মোৰ আশা পূৰণ হ'ল। সেয়েহে আৰু পুনৰবাৰ মই হাগ্ৰামা মহিলাৰী ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে ৰাইজৰ আশীৰ্বাদত মই আগবাঢ়িম, উন্নয়ন কৰিম। যিহেতু ৰাইজৰ সেৱা কৰিম বুলি ওলাই আহিছোঁ, সেইকাৰণে মোৰ প্ৰধান লক্ষ্য হ'ব ৰাইজৰ উন্নয়ন।